মোৰ মনৰ কথা মই নিজে বুজি নাপাওঁ বুজিছেনে ইন ফিউচাৰ মই কি কৰি খাম কি কৰোঁ কি নকৰোঁ মানে এতিয়াও মই মানে একদম কনফিউজতে আছোঁ আৰু মই কি কৰি ভাল পাওঁ মই এইটো আপোনালোকক জনাই দিছোঁ হা মই বেংগলোৰত থকা 5 বছৰমানৰ বেছি হৈছে আৰু বেংগলোৰত আহি মই কি কৰা নাই ছুইগি ডেলিভাৰী বয় জমেট' ডেলিভাৰী বয় ডান্সো কৰিছোঁ ৰেপিডো কৰিছোঁ ইভেন উবাৰ কৰিছোঁ হোটেল লাইনত কাম কৰিছোঁ মানে ৰেষ্টুৰেণ্টতো বহুত কাম কৰিলোঁ আৰু তাৰপিছত মই এতিয়া ম'ম' দোকান দিওঁ ইয়াতো আৰু এতিয়া মানে 3 মাহমান হৈছে মই ইয়াত আৰবানত কাম কৰিছোঁ মানে খুব ভালো লাগিছে বাৰু এতিয়া কিন্তু মোৰ ফিউচাৰ এইটো নহয় আৰু মই কেতিয়াও ভাবা নাই মই চৰকাৰী চাকৰি কৰিম বুলি সেইটো আৰু বেলেগ এটা নলেজ আৰু চবৰে বেলেগ বেলেগ ভাৱনা কিন্তু মই কি কৰিম বুলি ভাবিছোঁ কেতিয়াবা মই ভাবোঁ এডিটৰ বনিম কেতিয়াবা ভিডিঅ' এডিটাৰ কেতিয়াবা ফটো এডিটাৰ আৰু কেতিয়াবা মই মিউজিক ডাইৰেক্টৰ বনিম বা মুভি ডাইৰেক্টৰ বনিম সেনেকৈ কিবা ৰাইটাৰ বনিম সেনেকুৱা টাইপৰ মানে পূৰা মাইণ্ডত মানে ঘূৰি থাকে আৰু কিন্তু সেইবিলাক কাম মই চব ভাল পাওঁ মানে মোৰ মনৰ পৰা ভাল পাওঁ এইবিলাক মিউজিক কৰা বা গোৱা গীটাৰ বজোৱা পিয়ানো বজোৱা সেইবোৰ মোৰ মনৰ পৰা ভাল পাওঁ মানে একদম বহুত ভাল লাগে আৰু কিন্তু ভাবোঁ মই সেইবিলাক কৰিবলৈচোন বহুত টকা যাব টকাৰ কাৰণে মানে একদম স্কিপ কৰিবলগীয়া আৰু উপায় নাই আৰু কিন্তু মই এইটো ঘৰখন চলাবলৈ কাৰণে বা এতিয়া বৰ্তমান চলিবলৈ কাৰণে মই আৰবানত কাম কৰোঁ বা সৰু সুৰা কিবা কাম কৰি থাকোঁ কিন্তু মোৰ ফিউচাৰ বেলেগ ইয়াত নহয় বাৰু কিন্তু সেইবোৰ মানে যদি ক'ৰ্চ কৰিবলৈ যাওঁ বা মিউজিকৰ ওপৰত তেনেহ'লে মিনিমাম চাৰ্টিফিকেট পোৱাকৈ যদি কৰিবলৈ যাওঁ তেনেহ'লে একদম 2 লাখ লাগিব আৰু সেইটো কৰাৰ পিছতো নিজৰ ছিষ্টেম কিনিবলৈ ছিষ্টেমটো বাৰু লেপটপবিলাকতো এইবিলাক থাকিবই কিন্তু তাৰ প্লাগিনছবোৰ বস্তুবোৰ যোনবিলাকে মিউজিক বজে সেইবোৰ কিনিবলৈ যিহে দাম বাপাও আৰু মই ব্লগিং কৰিও ভাল পাওঁ সেইকাৰণে মাজে মাজে আপোনালোকক ভিডিঅ' কৰি দেখাওঁ বাৰু মই মানে এইবিলাক কৰি খুব ভাল পাওঁ মানে মই মনৰ পৰা ভাল পাওঁ মানে সেইকাৰণে আপোনালোকেও অকণমান ছাপোৰ্ট কৰিব আৰু কিবা এটা আৰু আপোনালোকে জনাব কেনেকুৱা ধৰণৰ আপোনালোকে কি মন কৰিবলৈ বিচাৰে আপোনালোকে জীৱনত চৰকাৰী চাকৰিও কৰিবলৈ বিচাৰে কিছুমানে আৰু কিছুমান প্ৰাইভেট জব আৰু কিছুমানৰ কিবা বেলেগ ধৰণৰ বিজনেছ সেনেকুৱা টাইপৰ আৰু কিন্তু চবতে পইচাটো লাগেই হয়নে নহয় উপায় নাই আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা আৰু যদি মোৰ বেকগ্ৰাউণ্ডটো খুব ভাল হোৱাহেঁতেন মই আজি বেংগলোৰত থাকিবলগীয়া নহ'লে হয় বা ঘৰত বহি কেনে কিবা এটা কৰি থাকিলোঁ হয় মিউজিক কৰা বা গান গোৱা এতিয়া মানে মই মানে গাই বহুত ভাল পাওঁ আপোনালোকক কেতিয়াবা শুনাওঁ আৰু কিয় উপায় নাই আৰু আগলৈ চাওঁ কেনেকুৱা হয় মই আপোনালোকক পাৰিলে গান বনাই শুনাম বাৰু মোৰ মানে বহুত ভাল লাগে বহুত আনন্দ পাওঁ এইবিলাক এতিয়া যাওঁ আৰু অৰ্ডাৰ আছে দিয়ক আপোনালোকক বহুত ধন্যবাদ আৰু জয় আই অসম সকলোকে